হেল্ল' এণ্ড ৱেলকাম বন্ধুসকল। আজি আমি জানিম যে পৃথিৱীৰ ভিতৰত বা ৱৰ্ল্ডৰ ভিতৰত কোনটো গান ইউটিউবত বেছি ভিউ পাই আছে আৰু সেই ইউটিউবটো কোনে আৱিষ্কাৰ কৰিছিল বা প্ৰথমে সেই ইউটিউবত কোনে ভিডিঅ' আপলোডেড কৰিছিল আৰু ফেচবুক এতিয়াতো ৱৰ্ল্ডৰ ভিতৰত ফেচবুক নাম্বাৰ 1 হৈ আছে। সেই ফেচবুকটো কোনে বনাইছিল আৰু কেতিয়া বনাইছিল, চ' জানিম বলক। আপনার দেশ চ' বন্ধুসকল, আপোনালোকে চাই আছে চেনেল আহক কিবা শিকো আৰু এই ভিডিঅ'টো বুজিবলৈ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাব। চ' বুজিবলৈ আপোনালোকক বহুত সুবিধা হ'ব। চ' বলক আমি ষ্টাৰ্ট কৰোঁ। আৰু আমি জানিম যে আমাৰ যোনটো আমি ইউটিউবৰ সহায়ত আমি যি ভিডিঅ' লাগে আমি চাৰ্চ কৰিলে আমাৰ ফ্ৰণ্টত আহি যায়, বা মোবাইলৰ ফ্ৰণ্টত লেপটপ ডেস্কটপ যি কি নহওক, যি নেটত আমি ইউটিউবত চাৰ্চ কৰিলে যি আমাক লাগে, মানে যি ভিডিঅ' আমাক লাগে আমি চাৰ্চ কৰিলে ডাইৰেক্টলি আহি যায়। সেই সুবিধাটো আমাক কোনে দিছে, সেইটোৰ বিষয়ে আমাক জানিব মন নাযায় জানো? নিশ্চয় যায়, জানিব মন নিশ্চয় যায়। চ' ইমান ডাঙৰ ফেচিলিটি, কোনোবাই ভিডিঅ' বনাই আপলোডেড দি আছে, তাৰ পৰা হয়তো কিছু টকা হয়তো ইনকাম কৰিব পাৰি আছে। আৰু ভিডিঅ' চোৱাবিলাকে যিবিলাকৰ অসুবিধা হয়, যি কি নহওক, নেটত আপোনালোকৰ যদি যি বেয়া হৈছে, মোবাইল এটা যদি বেয়া হৈছে, তাৰ বিষয়ে যদি চাৰ্চ কৰে, তাৰ বিষয়ে নিশ্চয় আপোনালোকে গম পাই যাব সেই ইউটিউবৰ পৰা। চ' সেই ইউটিউবটো কোনে বনাইছিলে, কোনে আৱিষ্কাৰ কৰিছে, সেইটো কি আপোনালোকক জানিব মন নাযায়? নিশ্চয় জানিব মন নাযায়। চ' আমি বলক জানিম যে কোনে ইউটিউব আৱিষ্কাৰ কৰিছিলে। আৰু এটা কথা, এই ৱৰ্ল্ডৰ ভিতৰত 1 নম্বৰত চলি থকা নাই যে ইউটিউব, ফেচবুকে 1 নম্বৰত চলি আছে আৰু ইউটিউব ছেকেণ্ড বুলি ক'ব পাৰি। চ' আমি ফেচবুকৰ কথাটো অলপ পিছত কৈ আছোঁ, বৰ্তমান ইউটিউবত আছোঁ, সেইকাৰণে মই ইউটিউবৰ কথা আগত ক'ব বিচাৰিছোঁ। চ' ভুল নধৰিব এইটো। চ' ইউটিউবত আমি ফাৰ্ষ্ট ভিডিঅ' আপলোড দিয়া বুলি ক'লে মি এট দ্য জু সকলোৱে জানে। মি এট দ্য জুৰ 21 ছেকেণ্ডৰ এটা ভিডিঅ' আছিলে, কেইটামান এলিফেণ্টৰ ফ্ৰণ্টত বা হাতীৰ সন্মুখত কৰা ভিডিঅ' এটা আছিলে। সেই ল'ৰাটো আছিলে জাৰ্মানৰ। সেই ল'ৰাটোৰ নাম আছিলে জাভেদ কৰিম বুলি। সেই ল'ৰাটো একচুৱেলি ইউটিউব বনাইছিলে। সেই ইউটিউব বনাইছিলে এপ্ৰিল 23 এপ্ৰিল 2005 ইউটিউবত প্ৰথম ভিডিঅ' আপলোড দিছিলে তেওঁ, মি এট দ্য জু বুলি। তেওঁৰ নাম জাভেদ কৰিম আছিলে। জুটোৰ নাম আছিলে চেণ্ডিগো জু। সেই যোনটো চিৰিয়াখানা আছিলে, সেই চিৰিয়াখানাটাৰ নাম আছিলে চেণ্ডিগো জু। তাত বোলে 3700 এনিমেলছে এভেইলেবল আছে। তাৰ বিষয়ে আমি অলপ জানিব লাগে, কোনটো জুত আছিলে, সেই বিষয়ে অলপ অলপ জানি থ'লে ভাল হয়, আমাৰ কাৰণে কোনো অসুবিধাজনক নহয় বা কোনো প্ৰব্লেম নহয়। তাত আছিলে 3700 এনিমেলছে প্ৰায়। আৰু সেই যোনটো জাভেদ কৰিম বুলি ল'ৰা হয়, তেখেতৰ জন্ম হৈছিলে 1979 চনত। ল'ৰা বুলি ক'ব নোৱাৰি আৰু ডেকাই হয় আৰু 1979 চনত। আৰু এটা ইণ্টাৰেষ্টিং কথা ফ্ৰেণ্ডসকল, তেখেতৰ যিজন ফাদাৰ আছিলে, যিজন দেউতা আছিলে, সেই দেউতাজন বোলে বাংলাদেশৰ আছিলে। যদি ইণ্ডিয়াৰ হ'লে হয় বা অসমৰ হ'লে হয়, আমাৰ কিমান ভাল লাগিলে হয় যে ইমান ডাঙৰ এটা ইউটিউব খুলিছে, ইউটিউব খোলাজনৰ দেউতা আমাৰ অসমৰ হয় বা আমাৰ ভাৰতৰ হয়। আমি কিমান গৰ্ব মেহচুচ কৰি ক'ব পাৰিলোঁ হয় বা গৰ্ব ফিলিং কৰি ক'ব পাৰিলোঁ হয় না। একবাৰ ভাবি চাওকচোন, যদি নকওঁ আৰু, যদি আপোনালোকে বাছ এইটো বুজি গৈছে চাগে। আৰু তেখেতৰ মা আছিলে জাৰ্মানৰ। তেখেতৰ দেউতা চাগে ইয়াৰ পৰা কাম কৰিব গৈছিলে তাতে ক্ল'জ ফ্ৰেণ্ড হৈ বিয়া চিয়া পাতি তেনেকুৱা হ'ব পাৰে ৰিলেশ্যনশ্বিপটো বাৰু মই পঢ়া নাই, আইডিয়াত কৈছোঁ মই। তেনেকুৱা হ'ব, নহ'লে কেনেকুৱা হ'ব? ইয়াৰ পৰাতো ডাইৰেক্ট ৰিলেশ্যন হয়। ইয়াৰ পৰা ফোন, তেতিয়াতো আগত ফোনো নাছিলে, ফেচবুক হোৱাটছআপ এইবিলাক একো নাছিলে, কাৰণ এতিয়াহে ওলাইছে এইবিলাক। আৰু তেখেতৰ বিষয়ে ক'ব বিচাৰিছোঁ জাভেদ কৰিমৰ বিষয়ে। জাভেদ কৰিম এজন বহুতেই ভাল ষ্টুডেণ্ট আছিলে। তেখেত কম্পিউটাৰ চায়েন্স কৰা ষ্টুডেণ্ট আছিলে, বহুতেই ভাল দিমাগৰ ষ্টুডেণ্ট আছিলে, সেইকাৰণে ইমানখিনি বনাব পাৰিছে, নহ'লে ক'ত পাৰিলে হয়। চ' তেখেত গ্ৰেজুৱেট কৰিছিল ছেইণ্ট পল চেণ্ট্ৰেল হাইস্কুল। তেখেত যোনটো স্কুলৰ পৰা গ্ৰেজুৱেট কৰিছিল, অলপ বিষয়ে জানি লওঁ না, তেখেতৰ বিষয়ে অলপ জানি লোৱাটো ভাল হ'ব। তেখেত গ্ৰেজুৱেট কৰিছিল ছেইণ্ট পল চেণ্ট্ৰেল স্কুলৰ পৰা। তেখেতৰ কম্পিউটাৰ ছায়েন্স কৰিছিলে। তেখেত কম্পিউটাৰ ছায়েন্স কৰা ইউনিভাৰ্চিটিখনৰ নাম হ'ল ষ্টানফৰ্ড
ষ্টানফৰ্ড ইউনিভাৰ্চিটি। নামটো বহুত ডেঞ্জাৰাছ। আমাতকৈ বহুত বেলেগতো। চ' বন্ধুসকল, যি কি নহওক, আমি জাভেদ কৰিমৰ বিষয়ে যি হ'লেও অলপ হ'লেও জানিলোঁ বা অলপ হ'লেও বুজিবলৈ চেষ্টা কৰিলোঁ। চ' এতিয়া যাম আমি ফেচবুকলৈ। ফেচবুক এতিয়া পৃথিৱীৰ ভিতৰত, ৱৰ্ল্ডৰ ভিতৰত বহুত ফেমাছ হৈ আছে। এক নম্বৰত চলি আছে নেটৰ যিবিলাক ছ'চিয়েল মিডিয়া বুলি ক'ব পাৰি, সেইটো ছ'চিয়েল মিডিয়াৰ ভিতৰত এক নম্বৰ হৈ আছে বুলি ক'ব পাৰি আমাৰ ফেচবুক। কাৰণ এই ফেচবুকটো গোটেই ৱৰ্ল্ডৰ মানুহে চলায়, আপোনালোকে গম পায়। আৰু ফেচবুকত চাৰ্চ কৰিলে গোটেই ৱৰ্ল্ডৰ মানুহকে আপোনালোকে দেখা পাব। তাত ফেচবুক কোনে আৱিষ্কাৰ কৰিছিল? ফেচবুক আৱিষ্কাৰ কৰা মানুহটোৰ নাম হ'ল মাৰ্ক জাকুৰবাৰ্গ। বাপৰে, ডেঞ্জাৰ নাম। মাৰ্ক জাকুৰবাৰ্গ। তেখেতৰ জন্ম হৈছিলে 14 মে 1984 চনত। নিশ্চয় ইউটিউবাৰজনতকৈ অলপ পিছতে জন্ম হৈছিলে। কিন্তু ফেচবুকটো হয় ইউটিউবাৰজনতকৈ পিছতে জন্ম হৈছিলে। তেওঁ আছিল নিউয়ৰ্কৰ আৰু তেখেত নিউয়ৰ্কৰে আছিলে। চ' ফেচবুকৰ যোনজন আছিলে, ইমানেই ক'ব বিচাৰিছোঁ, বেছি ক'ব বিচৰা নাই কাৰণ ভিডিঅ'টো বহুত লং হৈ যায়। আৰু বৰ্তমান আপোনালোকে জানেনে, বৰ্তমান ইউটিউবত ভিউজ থকা বেছি ভিউ পোৱা ভিডিঅ'টো কোনটো হয়? নিশ্চয় হয়তো নাজানিবও পাৰে। সেই ভিডিঅ'টো হ'ল চি ইউ এগেইন। ইংলিছ ভিডিঅ' হয়, কিন্তু শুনিবলৈ বহুত ভাল আৰু মিউজিকেলি ইমান মস্তি। আপোনালোকে একবাৰ যদি শুনে নহয়, একদম শুনি থাকিব মন যাব। সঁচাকৈ একবাৰ শুনি চাব। মই ভিডিঅ'টোৰ তলত ডিছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো দি দিছোঁ, ভিডিঅ'টোৰ লিংকটো দিছোঁ। সেই ভিডিঅ'টোৰ মুভিৰ নাম আছিল ফাষ্ট এণ্ড ফিউৰিয়াছ 7। একদম বহুত উইজ খালিফাই গাইছে গানটো। উইজ খালিফাই গোৱাত তাৰ ভিউ কিমান জানেনে? 6.5 3.6 বিলিয়ন। মিলিয়ন নহয় দেই, বিলিয়ন। 3.6 বিলিয়ন ভিউৱাৰ হয়। কিমান ভিউ কৰিছে তেতিয়াহ'লে ভাবি চাওকচোন একবাৰ, কিমানজনে চাইছে সেই ভিডিঅ'টো। আৰু ছেকেণ্ডত ক'ব পাৰি আমি ৱাক্কা ৱাক্কা এটা গান ওলাইছিলে নহয়, আৰু ডেছপাচিত বুলিও এটা আছিলে। ডেছপাচিত এতিয়া ইমান নচলে বুলি ক'ব পৰা নাই। ডেছপাচিতৰ মই চাইছিলোঁ 322 মিলিয়ন, আৰু যোনটো ৱাক্কা ৱাক্কা আছিলে সেইটোৰ 1.6 বিলিয়ন। এম নহয়, বিলিয়ন। সেইটো আমি ছেকেণ্ড বুলি ক'ব পাৰি। আৰু থাৰ্ডটো বহুতো আজিকালি বহুত ভিডিঅ' ওলাইছেতো, বহুত আৰু তেনেকৈ হৈ যাব। আৰু আজিৰ তাৰিখটো মই কৈ দিছোঁ। হয়তো মই এই তাৰিখত কৈ আছোঁ, আপোনালোকে কিমান তাৰিখত চালে সেই তাৰিখততো হয়তো ভিডিঅ'টোৰ ভিউৱাৰ্ছ বহুত হৈ যাব পাৰে বা কম বেছি হ'বই পাৰে, কাৰণ ছ'চিয়েল মিডিয়া। চ' আজিৰ তাৰিখ হৈছে 2 জুলাই 2018। চ' মই এই দুটা কথা ক'বলৈ পাহৰি গৈছোঁ। যিজন ইউটিউবাৰ আছিলে, সেই ইউটিউবাৰজনৰ ফটোটো এইটো চাওক। আৰু এইটো চালে নহয়, এখেত আছিলে জাৰ্মানৰ হয়। নিশ্চয় গম পাইছে, মা দেউতা যদি জাৰ্মানৰ থাকে, ইউ জাৰ্মানৰে হ'ব। আৰু যিজনে ফেচবুক বনাইছিলে, কি কৈছিলোঁ নাম? মাৰ্ক মাৰ্ক জুকৰবাৰ্গ। তেখেতৰ নামটো বহুত ডেঞ্জাৰ ক'বলৈ, মানে মুখত দুই একবাৰ প্ৰেক্টিচ কৰিলে আহি যাব, কিন্তু কেতিয়াও নোকোৱাতো। তেখেতৰ ফটো এইটো চাওক। তেখেত আছিলে নিউয়ৰ্কৰ। চ' আজিলৈকে বাই। মোৰ এই ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। যিসকল লোকে নাজানে তেখেতসকলক জনাবলৈ নিশ্চয় চেষ্টা কৰিব। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'ত মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব, কাৰণ মই এনেকুৱা ধৰণৰ টেকনিকেল আৰু ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহোঁ আপোনালোকৰ মাজলৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো নিশ্চয় প্ৰেছ কৰিবলৈ নাপাহৰিব। চ' আজিলৈকে বাই।